এম নামৰ লোকে নিজৰ প্ৰেমত সফল হ'বলৈ হ'লে ইজনে সিজনক বুজি পাব লাগিব। প্ৰেমত বুজাবুজিটো অত্যন্তই জৰুৰী, কাৰণ সম্বন্ধত কিবা ভুল বুজাবুজি সৃষ্টি হ'লে ইজনে সিজনৰ লগত কথা পাতি বা বুজাবুজিৰ মাধ্যমেৰে সকলো সমস্যা সমাধান কৰিব পাৰে। আজি মই আপোনালোকক ক'ম এম নামৰ লোকসকল প্ৰেমত কেনেকুৱা। যদি এতিয়াও আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টাৰ আইকনটো বজাই দিয়ক, যাতে আমাৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি সোনকালে লাভ কৰে। এতিয়া আহক সময় নষ্ট নকৰি কথা পাতোঁ এম নামৰ লোকসকলৰ প্ৰেমৰ বিষয়ে কিছু কথা। এম নামৰ লোকসকল সাধাৰণতে অলপ খঙাল স্বভাৱৰ। প্ৰেমৰ ক্ষেত্ৰতো এওঁলোক অলপ খঙাল হোৱা দেখা যায়। কিন্তু আপুনি যদি খঙৰ পৰিৱৰ্তে মৰম আৰু বুজাবুজিৰে আগবাঢ়ে, তেতিয়াহ'লে আপোনাৰ প্ৰেম অধিক গভীৰ আৰু মৰমেৰে ভৰি পৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ বিষয়ে লোকে বহুত কিবা কিবি ক'লেও আপুনি তেওঁলোকক সম্পূৰ্ণ এভইড কৰি নিজৰ ভালপোৱাৰ চকুৰ ফালে চাই মৰমেৰে নিজৰ সম্বন্ধ আগবঢ়াই নিব লাগে। এম আখৰ লোকসকল বহুত দয়াশীল হয়। এওঁলোক প্ৰেমৰ ক্ষেত্ৰত অলপ ভাবুক প্ৰবৃত্তিৰ কাৰণে সহজে সকলোৰে প্ৰেমত পৰি যায়, কিন্তু প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ ক্ষেত্ৰত এওঁলোকে অলপ নাৰ্ভাছ হোৱা দেখা যায়। প্ৰেমৰ কথা কওঁ যদি, প্ৰেমত এওঁলোক অধিক সংবেদনশীল হয়। যাক ভাল পায় তেওঁক অধিক মৰম আৰু সন্মান কৰে। লগতে এম নামৰ লোকে এইটোও বিচাৰে যে তেওঁৰ প্ৰেমিক বা প্ৰেমিকাই তেওঁকো অধিক মৰম আৰু ভালপোৱাৰে যাতে সামৰি ৰাখে। এওঁলোকে প্ৰেমৰ সম্পৰ্কটো অধিক শক্তিশালীভাৱে অটুট ৰাখিবলৈ সক্ষম হয়। নিজৰ প্ৰেমক লাভ কৰাৰ ক্ষেত্ৰত এওঁলোকে যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বলৈ কেতিয়াও ভয় নকৰে। এম নামৰ লোকসকল নিজৰ পাৰ্টনাৰৰ ক্ষেত্ৰত যথেষ্ট ইমানদাৰ যদিও কিছু কিছু ক্ষেত্ৰত প্ৰায়ে তেওঁলোকৰ মাজত কাজিয়া সৃষ্টি হোৱা দেখা যায়। এম নামৰ লোকসকল অন্তৰৰ পৰা বহুত খোলা প্ৰবৃত্তিৰ হয়। লগতে নিজৰ প্ৰেমক লক্ষ্যত উপনীত কৰিবলৈ তেওঁলোকে সম্পূৰ্ণ চেষ্টাও কৰে। কেতিয়াবা এওঁলোকৰ গোটেই জীৱন সঁচা ভালপোৱা বিচাৰি থাকোঁতেই যায়। এই ক্ষেত্ৰত মই আপোনাক এটাই ক'ম, আপুনি যাক পচন্দ কৰে তেওঁ যদি আপোনাতকৈ দূৰত থাকিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে সময় নষ্ট নকৰি আপুনিও তেওঁৰ পৰা দূৰত থাকিব। আৰু যিজনে আপোনাক পচন্দ কৰে, অধিক মৰম কৰে, তেওঁৰ লগত সম্পৰ্ক গঢ়ি আগুৱাই যাব। এম নামৰ লোকে নিজৰ পাৰ্টনাৰক অধিক মৰম কৰে, কিন্তু এওঁলোক অলপ খঙাল স্বভাৱৰ বাবে কেতিয়াবা এওঁলোকৰ পাৰ্টনাৰে এওঁলোক এৰি গুচি যায়। কিন্তু এম নামৰ লোকে নিজৰ পাৰ্চনেলিটি আৰু মৰমৰ দমত নিজৰ ভালপোৱাক আগৰ অৱস্থালৈ ঘূৰাই আনে বা আকৌ ঘূৰাই আনিবলৈ সক্ষম হয়। ফ্ৰেণ্ডছ, এইখিনিতে ভিডিঅ'টো সামৰিবলৈ লৈছোঁ। আপোনালোকে কেনেকুৱা পালে জনাব, আৰু আপুনি যদি সঁচাকৈ কাৰোবাক ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।